চলোৱাৰ অভিযোগ মালিক পক্ষৰ বিৰুদ্ধে পুৰে নিশা লঘোণে ভোকে ৰাখি তিতাগাৰে শুবলৈ দিয়া হৈছিল কিশোৰীগৰাকীক এক ভয়াৱহ বাস্তৱৰ সৈতে সৃষ্টি গৈছিল এইগৰাকী 14 বছৰীয়া কিশোৰীয়ে দৰিদ্ৰতাৰ বাবে জনক ৰহমান নামৰ নাজিৰাৰ এঘৰ লোকৰ ঘৰত বন কৰা হিচাপে আছিল কিশোৰীগৰাকী প্ৰায় 5 বছৰ ধৰি কিশোৰীগৰাকীৰ ওচৰত চলিছিল মালিক পক্ষৰ অকথ্য নিৰ্যাতন ৰহমানৰ পত্নী পেছাত নাজিৰাৰ এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু একমাত্ৰ তেওঁলোকৰ সন্তান 7ম শ্ৰেণীত অধ্যয়নৰত প্ৰথমেই শুনক নিৰ্যাতনৰ বলি হোৱা এইগৰাকী কিশোৰীৰ ভাষ্য শ্ৰীমত লক্ষ্মী কাৰবাৰ 7 ছেপ্টেম্বৰ হওঁতে খোৱা বোৱা শাস্তি দিছিলে পকাত শুৱাইছিলে কাপোৰ নিদিয়ে চুৱেটাৰ পিন্ধিবলৈ নিদিয়ে ঠাণ্ডা তেনেকৈ কাম কৰাইছিলে মোক আৰু এহেঁতে স্কুললৈ গুচি যায় মোক ভৰিত তলা লগাই থৈছে কেতিয়াবা ভাত দি যায় সুদা ভাত দি যায় কেতিয়াবা চব্জি দি যায় এনেকৈ লোহাৰ লাঠি দি মাৰে কেতিয়াবা বাঁহে বেতে দি মাৰে হাতে ভৰিয়ে মাৰে ভোকতে কেতিয়াবা ৰহমানৰ পোহনীয়া কুকুৰটোৰ থালিৰ পৰাও এমুঠি ভাত খাই দিন পাৰ কৰা এই কিশোৰীগৰাকী যন্ত্ৰণাৰ কথা কৈ শেষ কৰিব নোৱাৰি শিকলিৰে বান্ধি ৰাখি যদি কেতিয়াবা নিৰ্যাতন কেতিয়াবা গাত গৰম ইস্তিও লগাই দিয়ে ৰহমানৰ পত্নীয়ে শিক্ষা দীক্ষাৰ যিমানে বিজ্ঞ নহওক কিয় সভ্যতাৰ মুখা পিন্ধাত এচাম নৰপিশাচৰ এনে কৰ্মই সমগ্ৰ মানৱ জাতিটোকে লজ্জানত কৰিছে কিশোৰীগৰাকী এতিয়া ক্ৰমশ মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছে বৃহস্পতিবাৰে স্থানীয় একাংশ মহিলাৰ লগতে কিৰণ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে নাজিৰা আৰক্ষীৰ সহযোগত দুৰ্ভগীয়া কিশোৰীগৰাকীক উদ্ধাৰ কৰিলে 14 তাৰিখে সন্ধিয়া আমাৰ ইয়াত শিশু গৃহত চাইল্ড ৱেলফেয়াৰ কমিটিৰ পৰা তেওঁলোকে ইনফৰ্মেশ্যন দিলে আৰু আমাৰ ইয়ালৈ তেওঁলোকে পঠালে আমাৰ তাৰপিছৰ পৰা আমাৰ এই শিশু গৃহতে আছে আহানা শিশু গৃহত আৰু তেওঁক 14 তাৰিখৰ দিনাখনেই আমি জনামতে মৰাণৰ এটা NGO কিৰণ NGO আৰু পুলিচে চাইল্ড প্ৰটেকশ্যন অফিচত তাইক ছোৱালীজনীক উদ্ধাৰ কৰি আনি দিছিলেহি তাৰপিছত তেওঁলোকৰ বাকীখিনি মানে ফৰ্মেলিটিজ কৰি পেলাই আমাৰ শিশু গৃহত চমজাই দিছে ভিডিঅ' জাৰ্নেলিষ্ট শশাংকৰ সহযোগত জামালুদ্দিন আহমেদ